তৃতীয় বাৰ্ষিক বছৰেকীয়া গোলাঘাটি বাথৌ আপাৰৰ সমাগম হৈ আছে। আমাৰ ৰাতিপুৱাৰ ভাগৰ পৰা এদিনা কাৰ্যসূচীৰে সুচাৰুৰূপে গৈ আছে। এতিয়া অপেন মিটিং চলি আছে। আমাৰ অতিথিবৰ্গসকলে ভাষণ ৰাখি আছে। আমাৰ এইখন সভাত আমাৰ চিফ গেষ্ট আছিলে হাওৰাঘাট সমষ্টিত PM মাননীয় কনচিং ৰূপী ডাঙৰীয়া আছিলে। লগতে আজি আমাৰ অপেন মিটিং উদ্বোধক হিচাপে আছিলে মহামায়া সমষ্টিৰে কাৰ্বি আংলং সমষ্টি কাউন্সিলৰ অনাৰেবল PM গুণসিং তেৰণ ডাঙৰীয়া আছিলে। তেখেতসকলে ছাইডেনলি বিশেষ কাৰণত গুৱাহাটীত যাবলগীয়াৰ কাৰণে আহিব পৰা নাই। তথাপি তেওঁলোকে নিজৰ প্ৰতিনিধি হিচাপে BDC চেয়াৰমেনক পঠাই দিছে, ডেমছৰ চেয়াৰমেনক পঠাই দিছে। আৰু আমাৰ চেণ্ট্ৰেল কমিটি ইউথ অৰ্গেনাইজেশ্যন লাইমন আফাদ কিৰণ বসুমতাৰী তেখেতে আমাৰ আজি মুকলি অপেন মিটিঙত আহিছে, নিজৰ বহুমূলীয়া ভাষণ ৰাখিছে। তেখেতৰ ওদালগুৰিৰ পৰা আহিছে। লগতে আমাৰ উইমেন অৰ্গেনাইজেশ্যনৰ পৰা আমাৰ চেণ্ট্ৰেল কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী পাৰ্বতী মুছাহাৰী ডাঙৰীয়াও আহিছে। ওদালগুৰি জিলাৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী পদ্মিনী বসুমতাৰীও আহিছে। আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ কালচাৰেল ছেক্ৰেটাৰী নৱজিৎ বসুমতাৰীও আহিছে। আজি মুঠতে আমাৰ বহুত সুখী হৈছোঁ। আৰু আমাৰ উদ্দেশ্যটো আছে, আমাৰ যি বলি প্ৰথাৰে যি বাথৌ ধৰ্মক পৃথিৱীত বড়ো জাতিসকলে আহাৰ পৰাই পালন কৰি আহিছে, এই প্ৰথাটো আমি কেনেকৈ ধৰি ৰাখিব পাৰে, কেনেকৈ আমি ডেভেলপ কৰি পেলাই পৃথিৱীত মঞ্চত আমি নিজৰ ধৰ্মটো আগুৱাই লৈ যাব পাৰে, তাৰে আমি বিতংভাৱে আলোচনা কৰিছোঁ। আৰু বাথৌ ধৰ্ম বুলি ক'লে বড়ো জাতিক বুজোৱা হয়। বড়ো জাতি বুলি ক'লে বাথৌ ধৰ্ম বুলি বুজোৱা হয়। আজি বিশ্ব দৰবাৰত বড়ো বুলি ক'লে চবে গম পায় এইটো বাথৌ ধৰ্ম। কিন্তু বেলেগ ধৰ্ম যদি আমি আলোচনা কৰিবলৈ যাওঁ, কিবা এটা ধৰ্ম যদি আমি সুধোঁ আপুনি কোনটো ধৰ্মৰ মানুহ, তেতিয়াহে তাৰ জাতি গম নাপায়। বড়ো জাতিৰ বাথৌ ধৰ্ম বড়ো জাতি বুলি গম পোৱা যায়। আৰু আমি আজিৰ পৰা আমাৰ শেষ হোৱাৰ লগে লগে অহা মাৰ্চ মাহৰ 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে চেণ্ট্ৰেল কমিটিৰ বাথৌ আমাৰ গোলাঘাটি বাথৌ আপাতত অষ্টম বাৰ্ষিক অধিৱেশন হ'ব হাউলি বাক্সা ডিষ্ট্ৰিক্টত। তাতো আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ পৰা একদম